ভালপোৱা মানুহজনে যদি তোমাৰ ওপৰত খং কৰে, অনেক ভালপোৱা মানুহজনে যদি তোমাৰ ওপৰত খং কৰে, নাভাবিবা সেয়া তোমাৰ আঁতৰি যোৱাৰ কোনো অজুহাত। আচলতে সেয়া হৈছে তোমাৰ প্ৰতি থকা অজস্ৰ ভালপোৱাৰ শত আকৰ্ষণ। কাৰণ যিজনে তোমাৰ ওপৰত খং কৰিব বা অভিমান কৰিব, বুজিবা তেওঁৰ অন্তৰখন তেনেই কোমল। খুব সহজতে যেতিয়া তেওঁ অভিমান কৰিব, প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰিব আৰু হঠাৎ তোমাৰ চকুৰে অশ্ৰু নিগৰিব, তেতিয়া কিন্তু মৰমী সুৰেৰে সম্বোধন কৰি তেওঁৱে আকৌ তোমাৰ বুকুৰ সমাজত তোমাক আঁকোৱালি ল'ব আৰু বিনম্ৰ ভংগীৰে তোমাক কৈ পৰিব, সেই পাগলী, মই তোমাক বহুত ভাল পাওঁ।